মুকলি সভা ইয়াত সভাপতিত্ব কৰা আমাৰ বড়ো সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি ছাৰ সুৰজ নাৰ্জাৰী আজিৰ সভাত অলপ আগতে ওয়েলকাম এড্ৰেছ দি যোৱা আমাৰ প্ৰিন্সিপাল ডাঙৰীয়া আজি আমাৰ লগত উপস্থিত আছে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ প্ৰফেসর D.L. Ahujaji, রেজিস্ট্রার ডক্টর শুভম বসুমতাৰী, আমার বিধায়ক এজন যুৱ নেতা লৰেন কুচলাৰী ডাঙৰীয়া, ইয়াত উপস্থিত শ্ৰীযুত ধীৰেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়া, প্ৰেসিডেন্ট GB জনতা কলেজ, ডক্টর আদাৰাম বসুমতাৰী ডাঙৰীয়া, প্রিন্সিপাল কোকৰাঝাৰ গাঁও কলেজ, আৰু উপস্থিত আমাৰ প্ৰণয় কুমাৰ ব্ৰহ্ম ডাঙৰীয়া, এক্স প্ৰিন্সিপাল ৰামপলবিল হায়াৰ ছেকেণ্ডাৰী স্কুল, আমাৰ এই মহাবিদ্যালয়ৰ অধ্যাপকসকল আৰু লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই প্ৰথমে আমাৰ এই জনতা কলেজৰ প্ৰতিষ্ঠাপক সভাপতি সম্পাদক আৰু আটাইবোৰ ফাউণ্ডাৰ টিমক মই আজি ধন্যবাদ জনাইছো। তেওঁলোকৰ তেখেতসকলৰ শুভ চিন্তাৰ কাৰণে আমাৰ কোকৰাঝাৰ জিলাৰ এই গ্ৰাম্য অঞ্চলত জনতা কলেজ 1977 চনত স্থাপন কৰি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীক, এই অঞ্চলৰ ল'ৰা ছোৱালীক উচ্চ শিক্ষাৰ কাৰণে এটা সুবিধা কৰি দিলে। ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছো। আৰু দীঘলীয়া সময় এই 50 বছৰে যিসকলে এই মহাবিদ্যালয়ত কাম কৰিলে, শিক্ষক হিচাপে বিভিন্ন দায়িত্ব লয়, আৰু লগতে যিসকলে জিবিৰ মেম্বাৰ, জিবিৰ চেয়াৰমেন বিভিন্ন দায়িত্ব লৈ কাম কৰিলে, মই তেখেতসকলক ধন্যবাদ জনাইছো। আৰু বিশেষভাৱে এই মহাবিদ্যালয়ৰ আন্তৰ্গাঁথনি নিৰ্মাণত যিসকলে সহায় কৰিছে তেখেতসকলক ধন্যবাদ জনাইছো। মই বিশ্বাস কৰিছো এই মহাবিদ্যালয়ৰ পৰা ইতিমধ্যে বহুত মানৱ সম্পদ ইতিমধ্যে ওলাইছে, আৰু ইয়াত যিসকলে উচ্চ শিক্ষা লৈছে সেইসকলে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। आं मिजिंथिदों जे बे फरायसालिमायाव जिखिनि फरायलांबाय बिथांमोना गावखौ जिउआव माबा नङा माबा मोनसे खामानियाव एबा माबा नङा माबा मोनसे बिथांमोना दायित्व लानानै सुबुं समाजखौ सिबिनायाव बिबान लानो हादों आरो जिउआव बयबो जाफुंसार जादों। बे जोंनि रुरेल ओनसोलाव 1977 मायथाइयाव बे फरायसालिमाखौ गायसननानै बै समनि जोबोद मोजां साननो गोरों जाय बिथांमोना बे हाबाफारिखौ मावलांबाय, बिथांमोना अरायबो बे फरायसालिमानि जारिमिनाव सनानि हांखोजों लिरनाय थागोन। आरो जों बयबो मिथिगौ जे साफा सानै बिजिनारि मानसिफोर, गोसो गुदुं मानसिफोरनि दारैनो बेबायदि जोंनि फसंथानफोरा गायसनजायो आरो मोनसे मोनसे फसंथान गायसननायनि उनाव बे फसंथानफोरा इयुननि समाव जोंनि सुबुं समाज दानायखौ, ओनसोल जौगाहोनायखौ, जोंनि माखासे सुबुं माहारिफोर जौगाहोनायाव, दैदेनगिरिफोर जोनोम होनायाव যথেষ্ট मदद होयो। আজি বিশেষভাৱে মই বহুবাৰ জনতা কলেজত আহিলো আৰু আগৰ প্ৰিন্সিপাল ডাঙৰীয়া এতিয়া আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰাৰ হ'ল। আটাইবোৰ টিমকে মই চিনি পাওঁ আৰু খুব ডেডিকেটেডলি তেখেতসকলে কাম কৰি আছে। আজিৰ সময়ত এই পৰিৱৰ্তিত পৰিস্থিতিত যিটো অল দ্য টাইম আমি এটা ট্ৰেন্সফৰ্মেশ্যন দেখিবলৈ পাইছো, ইয়াত আমি সদায় আপডেট হৈ থাকিব লাগিব। যিটো এটা নতুন ট্ৰেণ্ড, ইয়াৰ লগত আমি সবে মিলিব লাগিব। ভাৰতবৰ্ষত নেশ্যনেল এডুকেশ্যন পলিচি অহাৰ পিছত আমাৰ এডুকেশ্যনৰ কাৰিকুলামৰ পৰা লাই পেলাই যিমানখিনি আমাৰ rules regulations বিলাক আছে, পেডাগোগি বিলাক আছে, তাত যথেষ্ট চেঞ্জ আহিছে। এই পৰিৱৰ্তনটো আমাৰ দেশখন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশ্বৰ ভিতৰতে এটা বিকশিত দেশ হিচাপে
বিকশিত দেশ হিচাপে নিৰ্মাণ কৰাৰ কাৰণে এই যে শিক্ষাৰ সংস্কাৰটো আনিছে আমি সকলো জানো শিক্ষাই এটা জনগোষ্ঠী এটা জাতি বা এখন দেশৰ মেৰুদণ্ড শিক্ষাক বাদ দি আমি সভ্যতাও গঢ়িব নোৱাৰো সমাজো গঢ়িব নোৱাৰো আৰু ডেভেলপমেণ্টটো আমি কেতিয়াও আমি চিন্তা কৰিব নোৱাৰো আজিৰ সময়ত শিক্ষাৰ ওপৰতে নিৰ্ভৰ কৰিছে যে আমাৰ সমাজখন আমি কিমান সক্ষম কৰিব পাৰিম কিমান আমি কেপাচিটি বিল্ড কৰিব পাৰিম এইটো শিক্ষাৰ ওপৰতে নিৰ্ভৰ কৰিছে আমাৰ যিটো ট্ৰেণ্ড এইটো লাহে লাহে সলনি হৈছে আজিৰ পৰা 10-15 বছৰ আগত মাত্ৰ 12% ষ্টুডেণ্টে সায়েন্সত পঢ়িছিলে আৰু আজি প্ৰায় 14 to 15% ষ্টুডেণ্ট সায়েন্সত পঢ়ে আৰু প্ৰায় মানে 12% ষ্টুডেণ্ট কমাৰ্চত পঢ়ে কিন্তু এতিয়াও আৰ্টছত আমাৰ 34% বা ইয়াতকৈ বেছি পাৰ্চেণ্ট ষ্টুডেণ্টে আৰ্টছত পঢ়ে আমাৰ এই মহাবিদ্যালয়ৰ ষ্টুডেণ্টসকলৰ কম্পিটিশ্যন অকল মহাবিদ্যালয়ৰ ষ্টুডেণ্টৰ মাজতে নহয় আজি ভাৰতত যিখিনি আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্ট এইটো কম হ'লেও প্ৰায় 1.5 কোটিমান হ'ব এই 1.5 কোটি ষ্টুডেণ্টৰ মাজত তোমালোকৰ কম্পিটিশ্যন হ'ব অসমত যি গ্ৰেজুৱেশ্যন পঢ়ি থকাটো 6-7 লাখ ষ্টুডেণ্ট আছে এই 6-7 লাখ ষ্টুডেণ্টৰ মাজত তোমালোকৰ কম্পিটিশ্যন হ'ব আৰু আজিৰ যিটো কম্পিটিটিভ যি ৱৰ্ল্ড ইয়াত আমাৰ ষ্টুডেণ্টসকলে বহুত ভালকৈ শিক্ষা গ্ৰহণ কৰিব লাগিব আজি সায়েন্স আৰু টেকনলজিৰ যিটো যুগ ইয়াত আমাৰ বহুত এডভান্টেজ আছে আগত আমাৰ শিক্ষকসকলে যি টেকনিকত পঢ়াইছিলে আজিকালি নতুন নতুন টেকনিক আহিছে আৰু সেই নতুন টেকনলজি আৰু টেকনিকবিলাক লৈ পেলাই আমাৰ যেনেকৈ শিক্ষাদান কৰিছে তাত ষ্টুডেণ্টবিলাকৰ যি কনচেপ্ট আৰু আইডিয়া সেইটো বহুত ক্লিয়াৰ হয় সেইকাৰণে আমাৰ ষ্টুডেণ্টসকলে এতিয়া যিটো টেকনলজিটো ইউজ কৰি পেলাই আজি গুগল আছে আমাৰ হাতত ইউটিউব আছে বিভিন্ন AI আহিছে এইবিলাক আমাৰ সময়ত বহুত ডাঙৰ ডাঙৰ এটা এচিভমেণ্ট এইবিলাক লৈ কোনোবা ষ্টুডেণ্টৰ যদি কিবা এটা ক্লিয়াৰ হোৱা নাই এই কনচেপ্টবিলাক সহজভাৱে ক্লিয়াৰ কৰিব পাৰে নিজৰ ঘৰতো যাই মোবাইল লেপটপ চাই আকৌ পঢ়িব পাৰে কিন্তু মোবাইল লেপটপটো যদি বেয়া ব্যৱহাৰ কৰে নিজেও ধ্বংস হৈ যাব তো সেইকাৰণে আজি যি টেকনলজি আজি সায়েন্সৰ যিটো ডেভেলপমেণ্ট ইয়াত ব্লেছিঙো আছে ইয়াত কাৰ্চো আছে এডুকেশ্যনটো আমাক লাইফ লং জীয়াই থকাৰ কাৰণে যিটো স্কিল লাগে এই স্কিলটো আমাক দিয়ে হায়াৰ এডুকেশ্যনটো আমাক সব পৰিৱেশতে এডাপ্ট হ'বলৈ যি এডাপ্টেবিলিটি যিটো কেপাচিটি সেইটো বিল্ড কৰে সেইকাৰণে আমাৰ ষ্টুডেণ্টসকলে শিক্ষা গ্ৰহণ কৰা সময়ত খুব চিনচিয়াৰ হ'ব লাগিব টিচিং লাৰ্নিং প্ৰচেছটো এফেক্টিভ কৰিব লাগিব এখন বিদ্যালয় মহাবিদ্যালয় নিৰ্মাণ কৰাৰ লগে লগে আমাৰ বহুত কষ্ট হয় বহুত পইচা খৰচ হয় আৰু ইয়াৰ মূল উদ্দেশ্যটোৱে হৈছে মানৱ সম্পদ গঢ়া গতিকে প্ৰিন্সিপাল ডাঙৰীয়া আৰু আমাৰ যিখিনি ফেকাল্টি মেম্বাৰ আছে মই সেইটোকে অনুৰোধ কৰিম যে আমি ইনফ্ৰাষ্ট্ৰাকচাৰটো গুৰুত্ব দিয়াৰ লগতে একাডেমিক্সটো গুৰুত্ব দিব লাগিব আমাৰ ষ্টুডেণ্টসকলৰ লাৰ্নিং স্কিলটো কিমান বাঢ়িছে তেখেতসকলৰ লাৰ্নিং লেভেলটো কিমান বাঢ়িছে তেখেতসকলে কিমান বুজিবলৈ পাইছে এই কথাবিলাকক সময়ে সময়ে চাব লাগিব মই য'ত কলেজ ইউনিভাৰ্চিটি য'তে যাওঁ এটা কথা ৰিকুৱেষ্ট কৰি আহিছোঁ যে টিম স্পিৰিটটো মেইনটেইন কৰিব লাগে আৰু কলেজবিলাকতো উইকলি মিটিং হ'ব লাগে আমাৰ প্ৰিন্সিপাল ডাঙৰীয়াৰ নেতৃত্বত যিমান ডিপাৰ্টমেণ্ট আছে হেড অফ দ্য ডিপাৰ্টমেণ্ট বা কোনোবা সাবজেক্ট পঢ়াই থকা আমাৰ প্ৰফেচাৰসকলক লৈ কোন সাবজেক্টত কিমান মানে আমাৰ প্ৰগ্ৰেছ হৈছে ষ্টুডেণ্টসকলে কিমান লাৰ্ণ কৰিবলৈ পাৰিছে এই কথাবিলাক চাব লাগে যদি ষ্টুডেণ্টক মুখাস্ত কৰি পাছ কৰাই টেক্সট বুকৰ যি আখৰ লিখা আছে এইখিনি মুখাস্ত কৰি পাছ কৰাই ফিউচাৰত এই ষ্টুডেণ্টবিলাকে যিটো কম্পিটিটিভ ৱৰ্ল্ড ইয়াত ছাকচেছ হ'ব নোৱাৰিব যি ছাবজেক্ট পঢ়াই ইয়াৰ কনচেপ্ট ইয়াৰ মিনিং ইয়াৰ অবজেক্টিভ এই কথাবিলাক বহুত ক্লিয়াৰকৈ বুজাব পাৰিব লাগিব সেইকাৰণে আজি যিমানখিনি ষ্টুডেণ্ট আমাৰ হাতত আহিছে এই ষ্টুডেণ্টখিনিক আমি টেক্সট বুকৰ নলেজ বা আমাৰ আণ্ডাৰ গ্ৰেজুৱেট লেভেলত যিখিনি আমাৰ কাৰিকুলাম আছে সেইখিনি কমপ্লিট কৰাৰ কোৰ্চটো কমপ্লিট কৰাৰ লগতে কিছুমান এক্সট্ৰা নলেজ ইহঁতক দিব লাগিব এক্সট্ৰা স্কিল ইহঁতক দিব লাগিব অলপমান কাউন্সিলিং কৰিব লাগিব কাৰণ আমাৰ ষ্টুডেণ্টসকলে গ্ৰাম্য অঞ্চলৰ পৰা অহা তেখেতসকলে পঢ়িবলৈ কোনো জাৰ্নেল কোনো মেগাজিন কোনো তেনেকুৱা এক্সট্ৰা কিতাপবিলাক পঢ়িবলৈ সুযোগ নাপায় আমাৰ বহুতে কলেজ লাইব্ৰেৰীবিলাকক ভিজিট নকৰে তো সেইকাৰণে কলেজত
লাইব্ৰেৰী ভিজিট কৰাটো বা লাইব্ৰেৰী যোৱাটো কম্পালসৰি কৰিব লাগে। ৰিডিং হেবিটৰ ওপৰত সেমিনাৰ ৱৰ্কশ্বপ হ'ব লাগে। যিমান পাৰে ইমান পঢ়িবৰ কাৰণে আমাৰ ল'ৰা ছোৱালীক মটিভেট কৰিব লাগে। পঢ়িলে সি নিজৰ টেক্সট বুকটো পঢ়িব পাৰিব আৰু যিমান এক্সট্ৰা কিতাপ পঢ়িব ইমান নলেজ পাব। গতিকে নলেজ ইজ পাৱাৰ বুলি কোৱা আছে। আজি সেই পাৱাৰটো আমাক লাগে। মই বহুত বেছি কথা ক'ব বিচৰা নাই। জনতা কলেজ মই বহুত ভাল পাওঁ। গ্ৰাম্য অঞ্চলৰ এটা খুব সুন্দৰ এটা ইনষ্টিটিউশ্যন আৰু লাহে লাহেকৈ এই ইনষ্টিটিউশ্যন গ্ৰ' হৈ আছে। মই আজি এটা কথা কৈ যাম যে এই ইনষ্টিটিউশ্যনখনত বহুতখিনি ক্লাছৰুমৰ পৰা আদি কৰি বহুত নিৰ্মাণ কৰিব লগা আছে। যোৱা সময়ত প্ৰিন্সিপাল ডাঙৰীয়াই মোক বহুত কথা অনুৰোধ কৰিছিলে, কিবা কৰিব পাৰিছো আৰু কিবা কৰিব পৰা নাই। কিন্তু অহা 5 বছৰত এই জনতা কলেজৰ কাৰণে প্ৰত্যেক বছৰত 1 কোটি টকা দিয়াৰ কাৰণে মই আজি ঘোষণা কৰিছো। 5 বছৰত 5 crore আৰু তাহাতে কলেজখনত যি যি প্ৰয়োজন আছে সকলো নিৰ্মাণ কৰি ল'ব পাৰে। মই সেইটোকে আজি ঘোষণা কৰিছো আৰু বহুত কথা ক'ব বিচৰা নাই। সকলোলৈ ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছো। ধন্যবাদ।